নমস্কাৰ, মই প্ৰণালী। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই চাগে। ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ। যিমান পাৰোঁ চেষ্টা কৰিম যাতে আপোনালোকৰ ভাল লাগে। মটৰ, পনীৰ জোখত কাটি লোৱা হৈছে, বিলাহী 3টা, পিঁয়াজ, নহৰু, আদা আৰু কেঁচা জলকীয়া পিচি লৈছোঁ। বিলাহীকেইটা প্ৰথম পুৰি ল'ম, তেতিয়া খাবলৈ অলপ টেষ্টটো বেলেগ হয়। মোৰ বিলাহী পোৰা হৈ গ'ল। এয়া বিলাহী 3টা পিচি লৈছোঁ। পনীৰখিনি প্ৰথম অলপকৈ ফ্ৰাই কৰি ল'ম। আদা, নহৰু পিচি লোৱাখিনি আৰু তেজপাত দি ভাজিম। হালধি গুড়ি, অকণমান গৰম মছলা দি ভালকৈ অলপ ভাজিম। বিলাহী যিখিনি পিচি লৈছিলোঁ সেইখিনি দি দিম তাত, মটৰ দিম আৰু সেয়া অলপ দেৰি ভাজিম। পনীৰখিনি তাতে দি দিম। আন্দাজমতে নিমখ, অলপ পানী দি, জোখমতে পানী দি পেলাই অলপ দেৰি উতলাম আৰু এচামুচ ক্ৰীম দিম। আপোনালোকে জোখমতে দিব পাৰে, মই এচামুচ দিছোঁ। মোৰ মটৰ পনীৰ আৰু বিলাহী, পোৰা বিলাহী হৈ গ'ল। কেনেকুৱা লাগে ক'ব, মোক ভাল লাগিলেও ক'ব আৰু বেয়া লাগিলেও মোক জনাব।